নমস্কাৰ। আজি নাটকখনত আমাৰ অংগয়ে কইনা কম বয়সীয়া কইনা এজনী ছোৱালী এজনী মাক কম বয়সীয়া ছোৱালী এজনী আশা কৰ্মী এজনী অংগনবাদী কৰ্মী আৰু ৱাৰ্ড মেম্বাৰৰ ভূমিকা পালন কৰিব। এতিয়া আমি আৰম্ভ কৰিম। কিবা ভুল হলে কিন্তু ক্ষমা কৰিবা। মনাৰ মা ঘৰত আছে নে? মই আহিছো এই তোমাৰ ছোৱালীজনীক বিয়া দিবা নেকি? ভাল এটা দৰা বিচাৰি আনিছো। কি খবৰ লৈ আহিছে? তোমাৰ ছোৱালীজনীৰ কাৰণে নহয়, ডাঙৰ দীঘলো হ'ল ভাল এটা ল'ৰা বিচাৰি আনিছো। এই আমাৰ তাত যে ডাঙৰ বেপাৰী কৰে, এই বেপাৰী ল'ৰাটোক লৈ আহিছো। তোমাৰ ছোৱালীজনীক বিয়া দিলে বহুত ভাল হ'ব। তুমি বুজি শুনি চোৱা, আকৌ চাবা অংগনবাদী কৰ্মী আৰু আচাৰী কাৰণে নাজানে, ইহঁত কিন্তু বহুত বিয়াৰি কৰে। হ'ব, মোৰ ছোৱালী ডাঙৰ হৈছে, মই বিয়া দিম। কোনে মোক মানা কৰিব আহিব? ছোৱালী 14 বছৰ হৈ গৈছে, এতিয়া বিয়া দিবই লাগিব। বিয়া দি দিম। খুৰী ঘৰত আছে নে? খুৰী ঘৰত আছে নে আপুনি? আছো। কোন? বাইদেউ দেখোন, অংগনবাদী বাইদেউ দেখোন। বহক বহক। হ'ব। মই আহিছো, আপোনাৰ ছোৱালীটো 14 বছৰ পাৰ হ'ল, গতিকে মোৰ মোবাইলত নামটো ভৰাম। তাইৰ আধাৰ কাৰ্ড আছে যদি দিয়ক। নাই, তাইতো আধাৰ কাৰ্ড আছে, কিন্তু আধাৰ কাৰ্ডটো দিব নোৱাৰো, কাৰণ ছোৱালী ডাঙৰ হৈছে, এতিয়া বিয়াই দি দিম। সি ওখহে হৈছে, বয়সটো হোৱা নাই, এতিয়া বিয়া কেনেকে দিয়ে? তাইকতো বিয়া দিব নোৱাৰি। ছোৱালীজনী ক'ত চাও, মাতকচোন। মানে অংগনবাদী বাইদেউ কিবা কব। ছোৱালীটো এতিয়া ডাঙৰে হৈ গৈছে, মই বিয়া দি দিম। 14 বছৰ হৈ গৈছে, সাবালিকা হৈ গৈছে, এতিয়া আৰু ঘৰত ৰাখি কি কৰিম? পইচা নাই, কেনেকে লিখা পঢ়া কৰা? বাইদেউ, খুৰী এইটো ভুলে হৈছে। আপুনি ইমান বয়সত বিয়া দিব নোৱাৰে। গতিকে মই না তোমাক যে বিয়া দিব খুজিছো, তোমাৰ মাক তুমি গম পাইছানে নাই? গম পাইছো, কিন্তু আম্মা আপুনি বিয়া নিদিব মোক এতিয়া, বয়স হোৱা নাই, মই স্কুলত পঢ়িম। বাচ্চা নাকান্দিবি, ডাঙৰ হৈ গৈছ, এতিয়া বিয়া দি দিম, একো নহয়। নহয়, মই স্কুলত পঢ়িম। এতিয়া আমি স্কুলত পঢ়িম, আমাক বিয়া নিদিব। চাইছে, আপোনাৰ ছোৱালী পঢ়িব খুজিছে, আপুনি বিয়া দিব খুজিছে, নহব এইটো। মই আমাৰ ৱাৰ্ড মেম্বাৰজনীক মাতো আৰু আশাক মাতি আছো, শুনিব। সিহঁতে বিয়া দিব নিদিয়ে নহয়, আমিও দিব নোৱাৰো, কাৰণ 18 বছৰ বিয়াৰ বয়স 18 বছৰ পাৰ হলেহে দিব পাৰি। ইয়াৰ আগত কিয় বিয়া দিয়ে? কেনেকে দিব? ডাঙৰ হৈ গৈছে যেতিয়া। আশা বাইদেউ, আপোনাক এই খুৰীৰ ঘৰত অলপ আহকচোন। আমাৰ মেম্বাৰ বাইদেউজনীক লগত লৈ ইয়াত এটা কম বয়সৰ ছোৱালী বিয়া দি আছে। সোনকালে আহক। কি হৈছে ইয়াত? ইমানখিনি আমাৰ বাইদেউজনী আহিছে আৰু মোকো মাতিলে, কিয় মাতিলে? মই এই খুৰীৰ ঘৰত আহিছো, তাইৰ ছোৱালীজনী কেৱল 14 বছৰ পাৰ হ'ল। মই মোবাইলত নামটো ভৰাম, আধাৰ কাৰ্ডটো খুজিছো, এতিয়াহে গম পালো সিহঁতে মনে মনে বিয়া দি আছে। সেইকাৰণে আপোনালোকো মাতিছো, ময়ো মানা কৰিলো সিহঁতক বিয়া দিবলৈ। নাই, কেতিয়াও বিয়া নিদিবা। সৰু কালত বিয়া দিলে তাইক বেমাৰী হ'ব, ইমান ডাঙৰ বেমাৰ হ'ব, ডাঙৰ বেমাৰ হ'ব। এইবাৰ ডাঙৰ বেমাৰ হলে কোনে চাবৰ ভাব? তাই ৰক্তহীনতাও হ'ব, এমানুকে ভুগিব। গতিকে সৰুতে বিয়া দিলে তাই সংসাৰখন আগুৰিব নোৱাৰিব, বাচ্ছাটো আগুৰিব নোৱাৰিব। যদি তাৰ বাচ্ছাটো হয়, তেনেহলে তাৰ বিকলাংগ সম্ভৱ হ'বও পাৰে। গতিকে তাইক আইৰণ কৰি খুৱাব লাগিব, আৰু মই ফলিক এচিড দি থৈ যাম। গতিকে মাইনা, তুমি কেতিয়াও বিয়া লগাবা দেই। হ'ব বাইদেউ, ফলিক এচিড বজাই আছে, আইৰণ আছে, তুমি খাবা। তোমাৰ মাকক কৈ দিছো আৰু বুজাই আছো, আমাৰ মেম্বাৰ দাদা অলপমান কব, বুজাই থৈ যাব। এতিয়া মেম্বাৰ দাদাই কব। ঘৰত আছে নে? আপুনি ছোৱালী কিয় বিয়া দিব? ডাঙৰ হৈ গৈছে, 14 বছৰ হৈ গৈছে, 8 পাছ কৰিছে, এতিয়া বিয়া দিব লাগিব। নাই, নোৱাৰে। ইমান সৰু ছোৱালী বিয়া দিব নোৱাৰি।
আজিকালি গম পোৱা নাই কিমান আমাৰ অসমত কিমান ল'ৰাবিলাক ঘৰবিলাক ঘূৰি লৈ গৈ আছে গম পাইছোঁ। সেইকাৰণে আপুনি দেখোন আকৌ শুনিয়ে পায় মনে মনে বিয়া দি আছে ইমান কোমলীয়া ল'ৰা কোমলীয়া এটা থুচিলে যেনেকুৱা কলা হৈ যায় আপোনাৰ ছোৱালীটো তেনেকুৱা বিয়া দিলে মাজত বস্তুবিলাক চব জং ধৰি যাব তাত বেমাৰ হ'ব তাৰ ল'ৰা ছোৱালীবিলাকে ইমান সুস্থৱান নহয় নিদিবচোন। হ'ব বাৰু বিয়া নিদিওঁ বুজিলোঁ। এতিয়া আমি বুজাই থৈ গৈছো, গতিকে আমি অংগনবাড়ী কৰ্মী আৰু ৱাৰ্ড মেম্বাৰ আমি আশা কৰ্মী আহিছো, গতিকে এইটো আৰু কেতিয়াও ভুল নকৰিবা। ছোৱালীটোক মই এইটো ফলিক এচিড দি দিছো, গতিকে এইটো খাব সুস্থ হ'ব। গতিকে এতিয়া বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক। নমস্কাৰ।